Hello everyone, কি খবৰ বহুত দিনৰ মত আহিছো আজি ইউটিউবত এটা মিনি ব্লগ লৈ কিনে দেই আৰু ৰাতিপুৱা এফালে মানুহজনেহে চাহ বনাই দিলে দেই ব্ৰেড গৰম কৰি দিছে আৰু গাখীৰ চাহ বহুত দিনৰ মত গাখীৰ চাহ খাইছো মানে আজি আৰু গাখীৰ চাহ মই মানে পেটত নোহোজে মোৰ মানে একদম মানে আভুক লাগি থাকে সেইটো কাৰণে গাখীৰ চাহ নাখাওৱে আজি দেওবাৰ আৰু মানুহজনে বোলে গাখীৰ চাহ বনাই দিও ব্ৰেড গৰম কৰি দিও খাই লওঁ আহা আৰু ধুনীয়াকৈ চাহটোপা খাই ললো পিছে মই গা চা ধোৱা নাই দেই আপোনালোকে লেটেৰি বুলি নাভাবিব মানে দেওবাৰ দিন আৰু অলপ চৰ্দি তৰ্দি লাগি আছেতো সেইটো কাৰণে মানে অকমান দেৰিকেহে গা ধুম আৰু এনেকে বাৰু সদায় সোনকালে গা পা ধুই মেলি যেহেতু পাকঘৰত গ্ৰহণ কৰিবলগীয়া হয়তো সেইটো কাৰণে মানে অকমান সোনকালে গা ধুই দিওঁ মানে 6টামান 5টামান বজাতে ধুইয়ে দিওঁ আৰু আজি একদম মানে এডিট কৰোঁতে ফোঁচ কৰি আছোঁ দেখিছেনে বাৰু একদম নাকটো মানে ভালেই হোৱা নাই মানে চৰ্দি লাগি আছে আৰু কামকেইটা কৰি লৈছোঁ ধুনীয়াকৈ ৰাতিপুৱা কাম আৰু সকলোৰ বাবে সমান কি কাম ওলায় আৰু সকলোৱে জানে নহয়নে বাৰু সকলো দেখাই নাথাকোঁ বাৰু আৰু এইফালে কাম কৰি থাকোঁতে মানুহজনে বোলে লিষ্ট এখন লিখিছিলে মানে দোকানৰ লিষ্ট মাহেকীয়া লিষ্ট আপোনালোকেতো জানেই আৰু মাহেকীয়া লিষ্ট কেনেকুৱা ধৰণৰ হ'ব পাৰে নহয় জানো আৰু তেওঁ লিখি আছিলে কিবা থাকি গ'ল নেকি চাবলৈ গ'লে সেইটো কাৰণে আৰু মই চেক কৰিলোঁ আৰু হয় পিছে মোক গাত ঘঁহা তেল এটাহে থাকি গ'ল সেইটো মানে ইয়াতে গাত ঘঁহা তেলটো মানে এড কৰি দিলোঁ দেই গাইছ এড কৰি দিলোঁ আৰু এইফালে দোকানে তেওঁ মানে হিচাপ কৰি আছে কিমান হ'ল কিমান নাই হোৱা আৰু যিহেতু মণি বেগৰ পৰা উলিয়াই কিনে দিব লাগিবতো সেইটো কাৰণে মানে ধুনীয়াকৈ মানে ৰেডি হৈ লৈছে আৰু আপোনালোকে মোৰ ভিডিঅ' চাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব দেই আৰু কেনেকুৱা হৈছে জনাই যাব আৰু এইফালে মতা মানুহে মানে কি ক'ম আৰু চাহ বনাই খোৱালেহে হয় পাকঘৰখন কি কৰি থৈছে দেখিছেনে বাৰু গেছ টেবুলখন কেনেকুৱা যে কৰি থৈছে একদম এই লেতেৰা কৰি থৈছে আৰু মই এইবিলাক পাকেট চাকেটবোৰ চব ডাষ্টবিনত পেলাই চাফ চিকুণ কৰি লওঁ তাৰপিছতহে মানে খানা পিনা বনিব আৰু কি বনে আৰু ধুনীয়াকৈ মই চাফ চিকুণ কৰি লৈছোঁ আৰু পিছে মোৰ মিনি ব্লগটো মৰ্ণিঙৰ 1 ঘণ্টাৰ ভিতৰতে দেই দিনটোৰ মিনি ব্লগ নহয় মানে মৰ্ণিঙৰ 1 ঘণ্টাৰ ভিতৰত আৰু মই পাকঘৰটো চফা মানে টেবুল চেবুল চফা কৰি ল'লোঁ আৰু ধুনীয়াকৈ মই পাকঘৰখন সাৰি লওঁ চুকে কাণে চব সাৰি লওঁ ধুনীয়াকৈ চফা কৰি লওঁ আৰু ধুনীয়াকৈ মই চফা কৰি লৈছোঁ আৰু তাৰপিছত আকৌ চাউল তিয়াই থৈছোঁ নহয় এফালে চাউলো মানে অজৰাব লাগিব বৰা চাউলখিনি যিহেতু পিঠা বনাব লাগিব আৰু খুন্দিব লাগিব আৰু এইফালে দেখিছেনে মানুহজনে যি টিখন কয় মানে মোক হহুৱাই আছে আৰু পাকঘৰখন সাৰি মেলি চফা কৰি ল'লোঁ তাৰপিছত ৰুমটো ধুনীয়াকৈ চফা কৰি লৈছোঁ সাৰি লৈছোঁ আৰু এইফালে গা পা ধুই আহিলোঁ আৰু চাউলখিনিও মই ধুনীয়াকৈ অজৰাই লৈছোঁ আৰু ৰ'দত দি থৈ আহোঁগৈ যিহেতু আজি পিঠা খুন্দিব লাগিব আৰু পিঠাও বনাব লাগিব কি বাৰু বনাওঁ আপোনালোকক দেখাই থাকিম আৰু এইফালে 10টা বাজি গ'ল দেই তাৰপিছত ভাতকেইটা বোলো খাই লওঁ কালিৰে মাংস বনোৱা আছিলে গৰম কৰি ল'লোঁ আৰু ভাত কেইটামান গৰমে গৰমে বহাই ল'লোঁ আৰু খাই লওঁ ধুনীয়াকৈ আৰু তাৰপিছতে এইফালে আড্ডা মাৰি আছিলোঁ মানে ৰ'দত দেই কেইবাজনীও মিলি বহি আছিলোঁ তাৰপিছত কাপোৰ কেইটামান আছিলে চপায়ো ল'লোঁ শুকাই গ'ল আৰু এইফালে আহি গ'লোঁ ৰুমত বাই